এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বুটৰ দাইল আৰু পানীলাওৰ এটা ৰেচিপি। আহকচোন ৰেচিপিটো বনাওঁ। পানীলাও আৰু বুটৰ দাইলৰ চব্জিটো বনাবলৈ মইনো কি যোগাৰ কৰি ল'লোঁ প্ৰথমতে আপোনালোকক দেখাই দিওঁ। এয়া মই বুটৰ দাইল লৈছোঁ। এইটো মই 2-3 ঘণ্টাৰ কাৰণে তিয়াই থৈছিলোঁ, সেইকাৰণে ফুলি পুৰা এবাটি হৈছে। আৰু এয়া এটুকুৰা ডাঙৰ পানীলাও, অলপ ডাঙৰ সাইজত এনেকৈ কাটি লৈছোঁ। আদা এটুকুৰা আৰু নহৰু কেইকলিমান মই থেতেলিয়াই লৈছোঁ, একেবাৰে মিহিকৈ পেষ্ট বনাই লোৱা নাই। এটা ডাঙৰ সাইজৰ বিলাহী লৈছোঁ, এইটো কাটি লৈছোঁ। এটা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ, এইটো এনেকৈ কাটি লৈছোঁ। কেঁচা ধনিয়া অলপ লৈছোঁ আৰু ইয়াতে লৈছোঁ হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, গৰম মছলা পাউডাৰ আৰু জিৰা পাউডাৰ। গোটেইখিনি সৰু চামুচ এখনেৰে 1 চামুচ লৈ লৈছোঁ। নিমখ লৈছোঁ আৰু ইয়াতে লৈছোঁ এটা শুকান জলকীয়া, কেইটামান গোটা জিৰা, আধা খিলা তেজপাত আৰু এটা কেঁচা জলকীয়া লৈছোঁ। এনেকৈ দীঘলে ফালি লৈছোঁ। এইটো ৰেচিপি আমি দুটা পদ্ধতিত বনাব পাৰোঁ। প্ৰথমতে দাইল আৰু পানীলাওটো সিজাই পেলাই বাকিখিনি মছলা পিছত কেৰাহীত ভাজি লৈ আমি তৰকা লগাব পাৰোঁ। আৰু নহ'লে ডাইৰেক্ট প্ৰেছাৰ কুকাৰত মছলাখিনি ভাজি লৈ দাইল আৰু পানীলাওৰ চব্জিটো বনাব পাৰোঁ। আজি মই আপোনালোকক প্ৰেছাৰ কুকাৰত বনাই দেখাম। আমি গেছৰ ফ্লেমটো অন কৰি কুকাৰটো গৰম কৰি ল'লোঁ আৰু এতিয়া আমি 2-3 চামুচমান তেল দি দিছোঁ। তেলটো আপোনালোকে নিজৰ হিচাপত দিব, কমো কৰিব পাৰে, বেছিও কৰিব পাৰে। এতিয়া আমি তেলটো গৰম হ'বলৈ দি ইয়াতে আমি দি দিম গোটা জিৰা কেইটা। তেজপাতখিনি দি দিম, শুকান জলকীয়াটোও দি দিছোঁ আৰু কেঁচা জলকীয়াটোও দি দিছোঁ। এতিয়া আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি পিঁয়াজখিনি দিয়াৰ পিছত আমি নহৰু আৰু আদা থেতেলিয়াই থৈছিলোঁ যে এইখিনিও দি দিছোঁ। মিলাই দিছোঁ আৰু এইখিনি 2-3 মিনিটমান গেছৰ ফ্লেমটো ল' কৰি আমি ভাজি ল'ম। আদা নহৰুখিনি ভজা গ'ল। এতিয়া আমি ইয়াতে দি দিম বিলাহীখিনি। ধুনীয়াকৈ মিলাই দিম। আৰু ইয়াতে আমি অকণমান নিমখ দি দিম আৰু লগতে এয়া আমি হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলাখিনি ইয়াতে মিক্স কৰি দিছোঁ। ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এইখিনি আমি 3 মিনিটমান সময় বিলাহীখিনি ধুনীয়াকৈ গলি যোৱাকৈ আমি ঢাকনখন এনেকৈ ওপৰতে লগাই দিম। বিলাহীখিনিও সিজি গ'ল। এতিয়া আমি ইয়াতে দি দিম, প্ৰথমতে পানীলাওখিনি দি দিম আৰু বুটৰ দাইলখিনিও দি দিম। আৰু ধুনীয়াকৈ মিলাই দিম। এইটো চব্জি বনালে বেলেগকৈ দাইল আৰু চব্জি নবনালেও হয়, একেলগে হৈ যায় আৰু খাবলৈও খুব সোৱাদ লগা হয়। আৰু এতিয়া আমি অকণমান এনেকৈ মিলাই পেলাই
গেছৰ ফ্লেমটো হাই ৰাখিব লাগিব আৰু ৰাখি আমি অলপ পানী দি দিম। পানী খুব বেছি নিদিওঁ আমি, বছ দাইল আৰু পানীলাওটো ডুব যোৱাতকৈ অকণমান বেছি দি দিব এনেকৈ, কাৰণ পানীলাওত যথেষ্ট পানী থাকে। পানীলাওৰ পৰাও যেতিয়া পানীলাওখিনি সিজিব পানী ওলাই যাব। আমি এতিয়া ইয়াকে সিজাব লাগিব, 4-5টামান হুইচেল দিব লাগিব বুটৰ দাইলটো সিজিবৰ কাৰণে। আৰু আমি নিমখ অকণমানহে দিছিলোঁ মছলাটো ভাজোঁতে, আৰু এতিয়া আমি সোৱাদ অনুসৰি নিমখ মিলাই দিম। একবাৰ ধুনীয়াকৈ মিলাই লৈ পেলাই আমি ঢাকনিখন মাৰি 4 বা 5টা হুইচেল অহালৈকে গেছত ৰাখিম। আমি 5টা হুইচেল যোৱাৰ পিছত গেছৰ ফ্লেমটো বন্ধ কৰি দিছিলোঁ আৰু ভাপটো ওলাই যোৱালৈকে মই ৱেইট কৰিলোঁ। এয়া ভাপটো ওলাই গ'ল। এতিয়া খুলি মই আপোনালোকক দেখাইছোঁ। এয়া ধুনীয়াকৈ গলি গৈছে, পানীটোও পাৰফেক্ট হৈছে। বহুত পনীয়া হ'লে এইটো চব্জি খাই ভাল নালাগে। আমি আকৌ এবাৰ গেছটো জ্বলাই ল'ম আৰু এবাৰ নতুনকৈ উতল আহিব দিম, আৰু কেঁচা ধনিয়া অলপো এইখিনি সময়তে দি দিম। মিলাই দিছোঁ ধুনীয়াকৈ, আৰু এনেকৈ আমি 2 মিনিট পিছত গেছটো বন্ধ কৰি দিম। এতিয়া মই দাইলখিনি আপোনালোকক পৰিৱেশন কৰি দিছোঁ। এয়া লাও পানীলাওৰ চব্জি আপোনালোকৰ কাৰণে ৰেডি হৈ গ'ল। খাবলৈ খুব সোৱাদ হয়। আপোনালোকে এবাৰ নিশ্চয় বনাই খাব, আৰু এবাৰ খালে আপোনালোকৰ বাৰে বাৰে খাবলৈ মন যাব। কেনেকুৱা লাগিল বাৰু ৰেচিপিটো? ভাল লাগিলনে? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰি দিব। আৰু যিসকল দৰ্শকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইবো কৰি ল'ব। কাষত থকা বেল আইকনটোও দবাই দিব, তেতিয়াহে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা নতুন ৰেচিপি লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।